Hey guys, welcome back to our নতুন ব্লগ। আজি আমি আছো মিৰ্জা আৰবি স্কুল খেলপথাৰত। ইয়াতে মাঘী মেলা অনুষ্ঠান কৰা হৈছে। তো আমি আপোনালোকক আজি দেখাম মাঘী মেলা কেনেকুৱা। আমি আজি বেছি ফালতামি নকৰোঁ কাৰণ বিহুৰ বতৰটো চাই লওক। Hey guys, welcome back to মাঘী মেলা। আজি আমি মাঘী মেলা চাব আহিছোঁ। আজি মিডিলে মেনেজ কৰিব ইয়াতে টিকেট লাগে 30 টকাকৈ। চ' আহকচোন। আমি টিকট ল'লোঁ। চলি Hey guys, ইয়াতে মানে মানুহবিলাকে যাতে ঠাণ্ডা নাপায় মানে এই কুঁৱলী দি থাকে দৰে সকলোতে জুই ধৰিছে মানে বন ফায়াৰ এইবিলাক ইয়াতে এটা তাৰপৰা মানে চাৰিওফালে বন ফায়াৰ দি ধৰিছে নামেদি চুৱেটাৰবিলাক পিন্ধে তেওঁ ইয়াত ঠাণ্ডাই লাগে কি ক'ব গাইজ ইহঁতৰ কথা এই গাইজ এইটো লুক এষ্টেটিক ব্ৰ আৰু ইয়াতে চাব লগা বস্তুটো হ'ল আমি যিহেতুৰ কাৰণে আহিছোঁ মানে ইয়াতে দুটা ৱৰ্ল্ড ৰেকৰ্ড কৰা হৈছে মানে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে বস্তু বনোৱা হৈছে সেই দুটা হ'ল আপোনাক দেখাম এই গাইজ এই মেজিটোৰ কথাটো আপোনালোকক ক'লোঁ এইটো কিমান ডাঙৰ এইটো ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত আহিছে আপোনালোকে চাব পাৰে www.indiabooksofrecord.in ইয়াত চাব পাৰে মেজিটো কিমান ডাঙৰ আপোনালোকে চাব পাৰে ইয়াত গৈ কিনে ইয়াত ৱেবছাইটটোত গ'লে আপোনালোকে চব দেখা পাব কিমান ডাঙৰ মেজি আপোনালোকে এইটোতে গম পাব পাৰে মোৰ ভিডিঅ'ৰ পিছফালে থকা মেজিটো কিমান ওখ তাৰে যিটো টপত আছে একেবাৰে টপত যিটো সেইটো আমাৰ যিটো জেনেৰেলি বনায় সেনেকুৱা ওজন এটা সেনেকুৱা ওখ আৰু তাৰপিছত এইটো কিমান বিশাল হ'ব লাগিব আৰু বৰ পিছফালে পেপাৰটো চাওক এইটো আপোনালোকে তাতে বিচাৰি পাব পুতলা নাচ চলি আছে জুম কৰিব নোৱাৰি জুম কৰিব পাৰে হ'লে দেখাই দিলোঁ হয় এইটো গোপ হয় গাইজ কোৱালিটি অলপমান হাই হ'ব ইয়াতে এখন আৰ্টিফিচিয়েল গাঁও বনোৱা হৈছে ইয়াতে চব্জি বজাৰৰ পৰা আদি কৰি চব দিছে আপোনালোকক দেখাই আছোঁ কি দিছে চব্জি বজাৰো দিছে ইয়াতে এই যাওক মানে এইটো গাঁৱৰ এণ্ট্ৰি আৰু ইয়াতে বজাৰ দিছে আৰু এইখন গাঁৱত আমি এণ্ট্ৰি কৰি আছোঁ এই আমাৰ যিটো অসমীয়া মানুহৰ সেই জাল এইবিলাক এইখন জাতি জাল এই মানে ঘৰৰ ভিতৰত ফুলকি আছোঁ এতিয়া বৰ্তমান সোমাই আছোঁ বেয়া আমি অসমীয়া ভাষা ইয়াতে যদি আমি বৰশী পাওঁ ইয়াতে শিঙি মাছ পাম চেক মাছ পাম কৱৈ মাছ পাম হাতী ভাষা কম দেই আৰু ইয়াতে মানে পিছত ইয়াতে আপোনালোকক যেতিয়া বনাই আছে আমি দেখিছোঁ এইবিলাক মানে এইটো হয়নে নহয় নামটো পাই আহিলোঁ বে চেপা এইটো চেপা এইটো খালে আৰু এইটো জাকৈ তাৰপিছত চাঙেলি ইয়াৰে কলবিলাক ডাইৰেক্ট গটা পুতি দিয়া হৈছে কুঁহিয়াৰবিলাক মানে ইয়াতে মানে প্ৰপাৰ এখন গাঁৱৰ ফিল্ড দিয়া হৈছে ইয়াতে চব মানে গাঁও অঞ্চলত যি থাকে এইখন এই কি কয় এখন পাইলোঁ চাং মাজে বাহিৰত চাং আৰু এইটো হ'ল পুঁজি গৰু যিটো খায় এইটো পুঁজি আৰু মাটিৰ ঘৰ যিটোত মোৰ থাকিব বিৰাট ইচ্ছা আৰু য'ত আমাৰ চোতালে গছত ঠানি পৰি থাকে এই ঠানি এইবিলাক নাৰিকল এই তামোলৰ গাছ নাৰিকলৰ গাছ এইবিলাক আছে এইটো মুৰ্গী ৰাতি এটা মুৰ্গী ঘূৰি আছে ইয়াতে ধৰিব পাৰি লৈ পেলাই খাব পাৰিলোঁ এই মুৰ্গীবিলাক টোপনিয়াই আছে সিহঁতক থাকিবকৈ যাবলৈ চাৰিওফালে মুৰ্গী হাই ব্লগ নেকি ব্লগ চেনেল নাম মিডল জামা ছাবস্ক্ৰাইব কৰিবা আমি আহিছোঁ মিৰ্জা চব নষ্টলা এইফালে আছোঁ শক্তিদাহত চব আৰু ভাল লাগিছে বিৰাট আৰু মিৰ্জাৰ মানুহে বনাইছে ন এইবিলাক বহুত ভাল লাগিছে ইয়াত পৃথিৱীৰ চবতকৈ ডাঙৰ মেজিটো আছে আৰু চবতকৈ ডাঙৰ বজাব পৰা পেপাটো আছে হয়নে মই পেপাটো বজাম আৰু
গাইজ এতিয়া আমি অসমীয়া ঘৰৰ ভিতৰে মাটিৰ ঘৰৰ ভিতৰে সোমাম ইয়াতে বৰ্তমান অ' আমি মাই গড ইয়াতে মানে বনাব নোৱাৰো, কিন্তু ইয়াতে চাই ল'ব অসমীয়া। আপোনাৰ চৌকাবিলাক দিয়া আছে এখন মানে পিঠা বনোৱা এখন পাঁচচৰু ইয়াতে গুড়া চুৰা পৰি আছে এতিয়া শুকান মাছ থাকে লেম চেম এই শুকান মাছ মানে ভাপত মানে সেই হয় থত মানে সেই গৰম হৈ যায় মাছ চব আছে এইবিলাক তাৰপিছত তোমাৰ এই চাহ বনোৱা কুল্ডাৰ এইবিলাক ঘৰৰ ভিতৰতে এই মুৰ্গীবিলাক এতিয়া বনাব জানে মই কি সুধো জানা আৰে ইয়াত এটা ঘৰ আছে ইয়াত এটা ঘৰ আছে ঘৰটোত যাম আমি এইবিলাক ঘৰ ভাল লাগে থাকিব ইচ্ছা যায় থাকিব এইবিলাক ঘৰত থাকিবৰ ইচ্ছা যায় ইয়াত ঘৰত টিভি আছে কিন্তু লাইনৰ কানেকশ্যন নাই ঐ নিতম নিতম নাই ইয়াতে ঘৰটোত মানে টিভি আছে কিন্তু লাইনৰ কানেকশ্যন নাই বাকচবিলাক আছে বিচনা আছে এইবিলাক আছে এইটা মিডল ড্ৰামা ওপৰৰ ফালে যাৰ কাৰণে ৰেডি হৈছে গোপ্ৰ ৰেডি কৰি আছে যাব আৰু এই ওপৰত মানে চাংঘৰটোৰ ওপৰত আৰু এতিয়া এই দুটা চলি যোৱাৰ কাৰণে বিচাৰি আছে ক'ত যাব দা ইয়াত ঘৰটো বৰ্তমান মই ঘৰত উঠিব যাওঁ মানে চাংঘৰত উঠিব যাওঁ লাষ্টত তাতে যাই কিনে দিখুৰ গানটো গামা খেতি কৰবা আপুনি মই ঘৰটোৰ ওপৰতে যাম তাৰ লগত কিবা যদি হয় অলপ চাব লাগিব দেখা যাব নে কি গাইছ নাযায় মই পঢ়াম কিবা হ'লে সেই ঘৰৰ উঠা লাইন লাগছে গাইছ ইহঁতে উঠব পৰা নাই গাইছ নিজৰ ঘৰ নাই গাইজ আমি দুখীয়া আমি বৰ্তমান চাঙৰ ওপৰত আছো ইয়াতে ফটো উঠিব আহিছো কিন্তু হাতত কেমেৰা নাই ইয়াতে ছোৱালীবিলাকে ফটো উঠি তোমালোকে হাই কৰি দিয়া কেমেৰা হাই বিদুষ দামা চেনেলটো ছাবস্ক্ৰাইব কৰিব কোৱা আমাৰ কেমেৰামেন তলত কেমেৰামেনৰ গাইজ কেমেৰা মিডুজ ডামা আপোনালোকে মাছৰ আৰু জালৰ বিষয়ে ইমান নাজানে মই এখন জালৰ বিষয়ে কওঁ আপোনালোকক এই জালখন দুখন দেখিছে এইখন 40ত জাল ইয়াতে ডাঙৰ ডাঙৰ গৰৈ মাছ শল টেকেৰা তাৰপিছত ডাঙৰ ডাঙৰ কৈ মাছ লাগে এইখন জাল খেউলি জাল ইউটিউবত আপোনালোকে বৰকে দেখা পায় এনেকৈ ঘূৰাই দলি মাৰি থাকে এইবাৰ মানে মাছ চলি আহি ইয়াত বাজি যায় এইবিলাক সৰু সৰু পকেটবিলাক থাকে ইয়াতে বাজি যায় তাৰপৰা গাৰ্লফ্ৰেণ্ডে ফোন মাৰিছে অঁ নহয় মা ফোন মাৰিছে অঁ মা গাইজাৰ গাৰ্লফ্ৰেণ্ডো আছে আজি ধৰাৰ পৰিল ইডিট মই কৰিম গাইজ ইয়ে খবৰ নহয় দিয়ক গাইজ আমি এতিয়া মাঘী মেলা চালোঁ এতিয়া ঘৰৰ পৰা কল আহিছে পাপা ৰাতিপুৱা যাব চব থব যাব লাগিব এতিয়া আমি ঘৰত যাম মা ফোন কৰিছে পাপা বোলে খং উঠিছে দেৰি হোৱাৰ কাৰণে এতিয়া আমি ঘৰত যাম ঘৰত যাই কিনে ভিডিঅ'টো এডিট কৰি আপোনালোকক কালিলৈকে ভিডিঅ'টো দি দিম এতিয়া যাওঁ এতিয়া প্ৰগ্ৰাম চলি আছে ইয়াতে বুকুতে বুকু কৰি মেলি